হেল্ল' গাইছ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ শ্যামল ফৰেক্স চেনেললৈ। আজি হৈছে মানুহ বিহু মানে এতিয়ালৈকে মই গা ধোৱা নাই মানে ঘৰৰ মানে আমাৰ ভণ্টিজনী থ'ব আহিছিলোঁ মানে কালি থাকিলে আৰু এতিয়া মই ঘৰত গৈ মানে গাত ধুমগৈ আৰু তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ' চাই লওক নাই গানটো লাইক খিত কৈ মইনামতি সেইটো গালে নহ'ব নহয়। বিহু গাব দিওঁ বিহু গান যেনেকৈ জুবিন দাই ঘৰ পালোহি মানে এনেই ঘামি গ'লোঁ একদম মানে ৰ'দটো যেনেকুৱা কাঢ়া। ইয়াতে আমাৰ দাই এটা বহি আছে বিহু খাব আহিছে। এই আমাৰ দাই বিহু খাব আহিছে কৈ দিয়ক ওলাইছে আইতা খালে মই মানে অকণ মুখত যাম মানে মা মানে এতিয়া ওলালে যাবলৈ চব ৰখাইছোঁ। এয়া আমাৰ মা So guys, ya ama aita la kapuju lose aita চেনেলৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোকে মোক মৰম দিব ভালছে আৰু মোৰ ভিডিঅ' চাব আৰু শ্বেয়াৰ কৰিব। এয়াই মোৰ কথা কাটি এতিয়া দেখিছে নহয় ওলাইলোঁ মানে আধাখাল যাবলৈ মানে দেখিছে নহয় পূৰা ওলাই জনাবচোন মোৰ চেহেৰাটো কেনেকুৱানো দেখিছেনে। বিহুত মানে জেতুকা ল'লোঁ মানে জেতুকা মানে ইমান নধৰিলে আকৌ এয়া চব লগতে ফুল এপাহ লৈ গোন্ধাই গোন্ধটো যে ইতনা বঢ়িয়া আহে ফুল। তেতিয়াহ'লে ব'লক পলম নকৰি ভিডিঅ'টো চাই আধাষা পাই ল'ব মানে ইয়াতে মানে ব্লগ বনোৱা নহ'ল মানে আধাষাত মানে ইয়াতে গাৰ্ডেন এখন পালোঁ মানে আপোনালোক দেখাছোঁ গাৰ্ডেন বটানিকেল গাৰ্ডেন ইমান ধুনীয়া লিখা আছে ওপৰত বিহুটো চাব নেকি এই ইয়াত এটা ঘৰত দেখিলোঁ এই পানী ওলাইছিলে মানে মই আপোনালোকক দেখালোঁ ব'লক ধৰক মই আপোনালোকক ওপৰত দেখাই আছোঁ ব'লক নাচনীকেইজন দেখিছে বিহু চাব চব ভিতৰ মানে এতিয়া মানে বন্ধ কৰি দিছে। এয়া সুধিব নাই ফটো শ্বট কৰি চাইটো চব সুন্দৰ চাইটো ইমান মজা মজা কুল কমেণ্ট কৰি জনাবচোন আমাৰ গাৰ্ডেনখন এইখিনিতে আমি এটা গান গাম ঢোলৰ চাপৰ লগত পুৱাই চকুহাল মেলি লৈ গৰু ধুবলৈ আই বাকি দিয়ে ৰং আছে খাই মই হাললৈ যাওঁ পাৰতে
আমি অসমীয়া বিহুতে বলিয়া ছোৱালীৰ উপমা বতৰত কলৈ যা কি কৰো নাই আমাৰ ঠিকনা বিহুৰে বতৰত কলৈ যা কি কৰো নাই আমাৰ ঠিকনা ফটো মাৰি এদাই হৈ গ'ল মানে আমি যিমান আছিলে ব্লগটো ভাল লাগিলে মই সৰুকেই হাতকি আপোনাক